মই উপস্থিত আছো এটা ফেসবুকত কমেন্ট কৰিছিল আৰু সেই কমেন্ট চাই বিভিন্নজনে বেয়া বেয়া মন্তব্য কৰিছিল মই পুনৰবাৰ কৈছো যে এটা ফেসবুকত কমেন্ট কৰিছিল আৰু সেই কমেন্ট চাই বিভিন্নজনে বেয়া বেয়া মন্তব্য কৰিছিল কমেন্ট কৰা ল'ৰাজন আছিল তেওঁৰ নাম আছিল লালচান ইয়া হৈছিল যে লালচান এটা ফেসবুকত বেয়াকৈ কমেন্ট কৰিছিল আৰু সেই কমেন্ট চাই যে বিভিন্নজনে বেয়া বেয়া অশ্লীল ভাষাৰে গালিও পাৰিছিল আৰু বেয়াকৈ কমেন্ট কৰিছিল ল'ৰাজনৰ নাম আছিল লালচান সংগ্ৰহ কৰি ফোন কলেৰে কথা কোৱা আছে আৰু তেওঁ আন এজনক দোষী প্ৰদান কৰিছে যে মই কমেন্ট কৰা নাই এই বুলি মন্তব্য কৰিছে লালচান পুনঃ ইয়াৰ প্ৰতিবেদন তুমি আমার একটা ভিডিওর মধ্যে মেন্টাল বলে এই কমেন্ট করছো কে তুমি আমার একটা ভিডিওর মধ্যে মেন্টাল বলে কমেন্ট করছো কি হয়েছে আমি বললে তো কে করছে এ পার্টনাররা দাও তার ফোন দাও হয় লালচানৰ ঘৰ আগতে আছিল স্থানীয় ঠিকানা হিচাপে জানিব পৰা গৈছে যে লালচানৰ স্থানীয় ঠিকানা আছিল গুধুনি এতিয়া তেওঁ কেৰালাত কাম কৰি আছে আৰু সেই কমেন্ট কৰিছিল কেৰালাৰ পৰা কমেন্ট কৰিছিল আৰু যিজনক কমেন্ট কৰিছিল বেয়াকৈ কমেন্ট কৰিছিল আৰু সেই ফোন যোগেৰে তেওঁৰ লগতে কথা পতা হৈছিল আৰু তেওঁ কৈছিল যে মই বেয়াকৈ কমেন্ট কৰা নাই মোৰ লগৰীয়াহঁতে কমেন্ট কৰিছিল এয়া দোষী প্ৰদান কৰিছে আন এজনক লালচান নামৰ